নমস্কাৰ বন্ধুসকল, অসম বনাম দিল্লীৰ মাজত আজি দ্বিতীয় দিনৰ খেলখন সমাপ্ত হয়। দিল্লীৰ হৈ ডিছৰে 252 ৰানৰ ইনিংছ খেলে আৰু নট আউট হৈ থাকে আৰু দিল্লী টীমক অসমে 439 ৰানত অল আউট কৰিবলৈ সক্ষম হয় আৰু অসমে আজি বেটিং কৰি 144 ৰানত 4 উইকেট হেৰুৱায়। অসমৰ হৈ কোনটো বলাৰে কিমান উইকেট সংগ্ৰহ কৰিলে, কোনটো বেটছমেনে কিমান ৰান কৰিলে, সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকে যদি চাই ৰঞ্জিত ট্ৰফিত অসমে জিকক, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। যোৱাকালিৰ পৰা অসম বনাম দিল্লীৰ মাজত খেলখন অনুষ্ঠিত হয়। অসমে টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত নেয় আৰু এই সিদ্ধান্তত দিল্লী টীমে বেটিং কৰিবলৈ আহে। বেটিং কৰি দিল্লী টীমে 439 ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ সৰ্বাধিক ৰান কৰে ডিছৰে 252 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হয়। অসমৰ বলাৰসকল মুখতাৰ হুছেইন 28 অভাৰ বল কৰি 81 ৰান দি এটা উইকেট, মিন্ময় দত্তই 25 অভাৰ বল কৰি 79 ৰান দি 3টা উইকেট, আকাশদ্বীপ গুপ্তাই 25 অভাৰ বল কৰি 82 ৰান দি 2টা উইকেট, সিদ্ধাৰ্থ শৰ্মাই 13 অভাৰ 1 বল কৰি 83 ৰান দি 3টা উইকেট সংগ্ৰহ কৰে। ৰিয়ান পৰাগ 18 অভাৰ বল কৰি 101 ৰান দি এটা উইকেট সংগ্ৰহ কৰে। এয়া আছিল অসমৰ বলিং। এতিয়া আমি চাই লওঁ অসমৰ বেটিং। অসম টীমৰ অপেনিং একদমেই বেয়া হৈছে। কে শইকীয়াই মাত্ৰ 12 ৰান কৰি আউট হৈছে 38 বলত। ৰাহুল হাজৰিকাই 4 ৰান কৰি আউট 5 বলত। ঋষভ দাসে 71 ৰান কৰি নট আউট হৈ আছে। ৰিয়ান পৰাগে 10 ৰান কৰি 14 বলত আউট হৈ যায়। তাৰ পিছত আহে শিৱ শংকৰ ৰয়। শিৱ শংকৰ ৰয়ে 0 ৰানত আউট হয় আৰু সৌৰভমেও 0 ৰানত আউট হয়। তাৰ পিছত আহে গকুল শৰ্মা। গকুল শৰ্মাই 39 ৰান কৰে 88 বলত। গকুল শৰ্মা আৰু ঋষভ দাস দুয়োজনে সৰু এটা পাৰ্টনাৰশ্বিপ কৰে আৰু এই পাৰ্টনাৰশ্বিপ যাতে লাহে লাহে বাঢ়ি যায়, কাইলৈ যাতে দেখা পাওঁ আমি এই দুটাই বহুত ৰান সংগ্ৰহ কৰিব পাৰে, সেইটোৱে আশা কৰিম। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। ধন্যবাদ।